মহাভাৰতৰ মহাবীৰ কৰ্ণৰ কথা সকলোৱে জানে কিন্তু এইজন কৰ্ণ সম্পূৰ্ণ বেলেগ মহানগৰীৰ ফুটপাতে মদ খাই ফুৰে বহুতে তাক গুণ্ডা বুলিও কয় এদিন হঠাতে তাৰ ওপৰত চকু পৰিল এজন বেয়া মানুহৰ সমাজৰ দৃষ্টিত এজন বেয়া মানুহ তেওঁ দুয়োকে খেদি ফুৰিলে আইনৰ এজন নিষ্ঠাবান ৰক্ষকে এই তেজ অন্ধকাৰ জগতখনৰ আৰে আৰে যেন বৈ আছে বহু মৰম বহু নিৰ্ভেজাল প্ৰেম আৰু বহু ৰোমাঞ্চৰ ঢৌ সকলোৰে মুখে মুখে এষাৰেই কথা এই হত্যা হিংসাবোৰ বন্ধ কৰা প্ৰেমেৰেই জীপাল কৰা নিজকে সকলোৱে মাতিছে তেওঁক সকলোৱে কৈছে তেওঁক সি কেৱল কৰ্ণ নহয় সি মাফিয়া কৰ্ণ থিয়েটাৰ সূৰ্যৰ 2019-20 নাট্যবৰ্ষত এক মহা আয়োজন জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ মাফিয়া কৰ্ণ